আপোনালোকে নিশ্চয় ভাবিছে যে বাইদেউ আজি ময়ূৰ পাখি এটা লৈ আহিছে, কি কাৰণে লৈ আহিছে? ইয়াৰ এটা বিশেষ ৰেমেডি আছে যাৰ কাৰণে লৈ আহিছোঁ। যিসকল জাতকৰ মেণ্টেলি ডিষ্টাৰ্ব থাকে, যিসকলে ডিপ্ৰেশ্যন এনজাইটিত থাকে, অথবা যিসকলে বাৰে বাৰে পাহৰি যায়, অথবা যিসকলে ইলিউজনত থাকে, যিসকলৰ সপোনবোৰ ডাঙৰ হয় কিন্তু তেওঁলোকে সেইখিনি পূৰণ কৰিবলৈ অসফল হয়, বা কেৰিয়াৰ ক্ষেত্ৰত বাৰে বাৰে প্ৰব্লেম আহি আছে, ব্যৱসায় ক্ষেত্ৰত প্ৰব্লেম আহি আছে, পঢ়া শুনাত মন নবহে, তেওঁলোকৰ কাৰণে বিশেষ ধৰণে আজি এই ৰেমেডিটো। কাৰণ ৰাহু যিসকলৰ বেয়া আছে, নিউমৰলজিকেলি হওক বা এষ্ট্ৰলজিকেলি হওক, তেওঁলোকে বিশেষ ধৰণে এই ময়ূৰ পাখিটো ব্যৱহাৰ কৰিব পাৰিব, খুব সুফল পাব। এটা কাম কৰিব, ময়ূৰ পাখি এডাল বা তিনিডাল ল'ব, লৈ পেলাই আপোনাৰ আপুনি য'ত শুৱে তাৰ মূৰৰ শিতানত আপুনি এই ময়ূৰ পাখিটো লৈ ল'ব, লৈ আপুনি শুৱক। দেখিব যি ধৰণৰ আপোনাৰ মেণ্টেলিটি আছিলে, আপুনি ৰং ডিচিশ্যন লৈ আছিলে, আপুনি ৰাইট ডিচিশ্যন ল'বলৈ আপোনাৰ প্ৰব্লেম হৈ আছিলে, কনফিউজন বহুত বেছি আছিলে, ডিটাচমেণ্ট হৈ আছিলে, বহুত ডাঙৰ সপোন দেখি আছে যিবোৰ সফল হোৱাৰ সম্ভাৱনাই নাই, বা আপুনি পঢ়াত আপোনাৰ মন নবহে, বা আপোনাৰ ল'ৰা ছোৱালী পঢ়াত মন নবহে, আপোনাৰ ভাইটি বা আপোনাৰ হাজবেণ্ডে মদ মাংসৰ লগত বৰ বিশেষভাৱে জড়িত হৈ পৰিছে, দেখিব তেওঁলোকৰ এই ময়ূৰ পাখিডালে তেওঁলোকৰ বিশেষ ধৰণে তেওঁলোকক সেই যিবোৰ প্ৰব্লেম আছে, মেণ্টেল ডিষ্টাৰ্বেঞ্চ আছে, ডিচিশ্যন মেকিং পাৱাৰৰ প্ৰব্লেম হৈ আছে, পঢ়া শুনাত মন নবহে, বা বেয়া বস্তুৰ প্ৰতি আসক্তি হৈ গৈছে, সেইবোৰ দেখিব আপুনি সময়ৰ লগে লগে কমি গৈছে। আৰু খুব সুন্দৰ হয়, কাৰণ ময়ূৰলে সাপেও ভয় কৰে, গতিকে আপুনি কৰি চাওক। আমি সাপক ৰাহুৰ লগত তুলনা কৰোঁ, গতিকে আপোনালোকে ব্যৱহাৰ কৰক, সুফল পাব।